আমি মানে নগাঁৱত আহিছোঁ। আপোনালোকেতো জানেই, তো মন্দিৰটো চাওক, মহামৃত্যুঞ্জয় মন্দিৰ। তো সেই মই আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি যাম আমি মহামৃত্যুঞ্জয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সিহঁতক তো আজি ক'ত যাম? মহামৃত্যুঞ্জয়। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যাব তো আৰু পাব্লিক আছে 5-6 জন যাম আমি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, ইয়াৰ পৰাই আৰম্ভ কৰোঁ। তো চাইকেলেৰে যাম আজি মহামৃত্যুঞ্জয়। আমাৰ ইয়াৰ পৰা প্ৰায় 50 কিলোমিটাৰ মানে দূৰ আছে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া মানে আমি তো আমাৰ মন্দিৰত আছোঁ। এতিয়া পূজা দি এতিয়া অকণমান পিছত যাম মহামৃত্যুঞ্জয়। তো আৰু আছে তো এতিয়া তো ইয়াত মানে আমি চাইকেল লৈ যাম আৰু এটা বাইক মানে আছে। তো বলক ভিডিঅ'টো পূৰা চাব গাইজ, পূৰা চালে গম পাব। এতিয়া মানে পূজা দি যাম আৰু সিহঁতে মানে ইয়াত মানে আছে আৰু মানে মানুহ আহি আছে, প্ৰায় 7 জন মান যাব মানুহ। তো বলক আমি যাওঁ, ইয়াত মানে পূজা দিম আমাৰ মন্দিৰত। তো বলক গাইজ মানে এটা বস্তু চাওক, মানে আমি মানে মেইন ৰোডত আছোঁ আৰু গাড়ী চাওক কিমান গৈ আছে। এইফালৰ পৰা চাওক গাড়ী চব খালি গাড়ী। চাওক কিমান গাড়ী আহি আছে, চব বলবমৰ পাৰ্টি। বম মজা হ'ব। তো বলক আমি যাওঁ। তো গাইজ আমাৰ ইয়াৰ পৰা মানে নগাঁও মৃত্যুঞ্জয় মন্দিৰ প্ৰায় 60 কিলোমিটাৰ হ'ব আৰু আমি আহি গ'লোঁ 40 কিলোমিটাৰ আৰু আছে 20 কিলোমিটাৰ। তো বলক এতিয়া ক'ত আছোঁ আমি? এতিয়া মানে এটা ব্ৰিজৰ সন্মুখত আছোঁ। তো আমাৰ লগৰকেইটা আহি আছে। তো আহিলে একেলগতে যাম। বলক। তো গাইজ এটা বস্তু চাওক, কেইটাৰ সময়ত আহি পালোঁ। তো 12:28 আহি পালোঁ আৰু এইটো হ'ল মহামৃত্যুঞ্জয়। তো দিনত দেখুৱাম আপোনালোকক। তো বলক আমি দিনত দেখুৱাম। ফাইনেল গাইজ মানে আমি মহামৃত্যুঞ্জয় আহি পালোঁ আৰু চাওক মোৰ আগত আৰু এইটো যেন কি। তো আমাৰ প্লেয়াৰকেইটা আহি আছে এতিয়া, তো চাব পাৰে। তো আমি মানে মহামৃত্যুঞ্জয়। তো গাইজ এতিয়া প্ৰায় বাজে 2টা আৰু চাওক কিমান দীঘল লাইন ধৰিছে। আৰু সি হ'ল তাপস আৰু সি হ'ল তাপস, একদম। তো আমি গৈ আছোঁ ইফালে। পুৰা ভিডিঅ'টো চাব গাইজ, চালে গম পাব। আৰু লাইন কিমান দীঘল ধৰিছে আপোনালোকক দেখাই আছোঁ। তো ভিডিঅ'টো পূৰা চাব। এইটো হ'ল মহামৃত্যুঞ্জয়। দিনত আপোনালোকে পূৰা স্পষ্ট দেখা পাব। আৰু চাওক কিমান দীঘল লাইন, বহুত মজা। তো বহুত মানে দীঘল লাইন ধৰিছে গাইজ। আৰু আমি অকণমান পিছত এতিয়া বাজে প্ৰায় 2টা। তো 4টাৰ সময়ত আমি লাইন ধৰিম। তো আপোনালোকক দেখুৱাম। তো চাওক গাইজ কিমান মানুহ। তো গাইজ এটা বস্তু চাওক, হাজাৰ মানুহে লাইন ধৰিছে আৰু এতিয়াও গেট খোলা নাই, আপোনালোকে চাব পাৰে। এইটো হ'ল মহামৃত্যুঞ্জয়। তো আমি চাই আছোঁ, এতিয়াও গেট খোলা নাই। হাজাৰ মানুহ চাওক, চব মানুহ, হাজাৰ মানুহ। এতিয়া আমি চাওক গাইজ কচ্ছপ চাই দেখি আছোঁ। এতিয়া কি কচ্ছপ? তো আমি চাই আছোঁ এইফালে মাছ, বিভিন্ন ধৰণৰ মাছ আছে ইয়াত।
গাইজ এটা বস্তু চাওক চাওক কিমান মানুহ আৰু সেইফালেতো আছেই তো এইটো হ'ল মহামৃত্যুঞ্জয় আৰু যিবিলাকে ভিডিঅ' কৰি আছে তো ময়ো ভাবিছোঁ এটা ভিডিঅ' কৰিলেও তো ইয়াত মানে পূজা দি আছে আৰু মন্দিৰটো আপোনালোকক মানে দূৰৰ পৰা দেখুৱাম কেনেকুৱা ভিউ তো গাইজ ইয়াত মানে পূজা দি আছে তো চাওক গাইজ তো এইটো হ'ল আমাৰ পাৰ্টি মানে তো এতিয়া আমি মানে নগাঁৱত আহিছোঁ আপোনালোকেতো জানেই তো মন্দিৰটো চাওক মহামৃত্যুঞ্জয় মন্দিৰ চাওক